Hello friends, welcome to our channel. Stay tuned with Satya. So আজি আপোনালোকক দেখাবলৈ গৈ আছো আমাৰ ডিব্ৰুগড় টু বেংগলোৰ যাত্ৰা। তো আমি এতিয়া ঘৰৰ পৰা ওলালো আৰু গৈ এনেকে এয়াৰপোৰ্ট পালোগৈ। এয়া হৈছে ডিব্ৰুগড় এয়াৰপোৰ্ট। সো আমি আমাৰ কৰিবলগীয়া কামখিনি কৰি আমি বোৰ্ডিঙৰ কাৰণে ইয়াতে ৰৈ আছো। সো এইখিনি জেগাত ৰৈ থাকি ভাল লাগে। সো এতিয়া আমি এয়াৰব্ৰিজেৰে ফ্লাইটলৈ গৈ আছো। আজি বতৰটো বিৰাট বেয়া দেখিছে নহয় বাহিৰত কিমান যে বৰষুণ দি আছে। সো আমি এনেকৈ গৈ নিজৰ সিটত বহিলোগে। তো ফ্লাইটত মানুহবোৰ লাহে লাহে উঠি আছে। তো এনেকৈ গৈ আমাৰ ফ্লাইটখন এতিয়া ৰানৱেত গৈ আছে। সো ফ্লাইট টেক অফ হ'বলৈ হৈছে। সো মোৰ এনেকৈ ফ্লাইট টেক অফ হোৱাৰ সময়খিনি বিৰাট ভাল লাগে। ৰানৱেত যেতিয়া ফ্লাইটখন যায় আৰু এনেকৈ ডাৱৰৰ মাজে মাজে গৈ ডাৱৰখিনি চাই মোৰ বিৰাট ভাল লাগে আৰু সেইকাৰণে মই সদায় উইণ্ডো ছিটটো বিচাৰোঁ। আৰু উইণ্ডো ছিটটো পালে বৰ ভাল লাগে। আৰু আমি গৈ এতিয়া কলকাতা এয়াৰপোৰ্ট পালোঁ। আমাৰ লে অভাৰ আছিলে কলকাতা এয়াৰপোৰ্টত 1.5 ঘণ্টা, কিন্তু যোৱাকালি যিটো ৰিমাল চাইক্লন হৈ গ'ল তো আমাৰ ফ্লাইট ডিলে হৈছে। আৰু কলকাতা এয়াৰপোৰ্টত ইমান যে মানুহ বহিবলৈও জেগা নাই দেখিছে নহয়। যাত্ৰীবিলাক চব ফ্লাইট ডিলে হৈছে, কাৰোবাৰ ফ্লাইট কেঞ্চেল হৈছে। চ' এনেকৈ আমি ৰৈ লাষ্টত আমাৰ ফ্লাইটলৈ উঠিম আৰু এতিয়া। চ' আমাৰ ফ্লাইটখন 1.5 ঘণ্টামান ডিলে হ'ল বেংগলোৰলৈ, যিখন কানেক্টিং ফ্লাইট আছিলে। চ' এয়া হৈছে কলকাতা এয়াৰপোৰ্টৰ কিছু দৃশ্য। চ' মানুহবিলাকে য'তে ত'তে ৰখি আছে, কিছুমানৰ বহিবলৈ জেগা নাই। আমি কোনোমতে এটা ছিট পালোঁ আৰু আমি 2জন গৈছিলোঁ, কিন্তু এয়া দেখিছে আমি এতিয়া ফ্লাইটলৈ বুলি গৈ আছোঁ। চ' আমাৰ ৰাতিয়ে হ'ল ফ্লাইটখনত উঠোতে। চ' ৰাতি মোৰ পিছে ফ্লাইটত অলপমান বেয়া লাগে গৈ, যিহেতু মোৰ অলপ ছাফোকেশ্যন লাগে। তো যি কি নহওক এনেকৈ আমি গৈ বেংগলোৰত লেণ্ড কৰিলোঁ। তো বেংগলোৰ এয়াৰপৰ্টটো বৰ ধুনীয়া আৰু নতুন এয়াৰপৰ্টটোতো ক'বই নালাগে। কিন্তু এইটো বাৰু আগৰ টাৰ্মিনেলে আছিলে, কিন্তু এইটো বিৰাট ডাঙৰ এয়াৰপৰ্ট। আৰু এনেকৈ আমি এয়াৰপৰ্টত লাগেজ লৈ পেলাই আমি নিজে টেক্সি ষ্টেণ্ড বুক কৰি ইয়াতে ৰৈ আছোঁ টেক্সিৰ কাৰণে। চ' ইয়াত আপোনাৰ আচলতে প্ৰিপেইড টেক্সিতকৈ মই অ'লা উবেৰ বেছি প্ৰিফাৰ কৰোঁ, যিটো অলপমান কমত হৈ যায়। চ' এনেকৈ আমাৰ টেক্সি আহিলে আৰু আমি হোটেললৈ বুলি গৈ আছোঁ। চ' সেইদিনাখন আমাৰ ৰাতিয়ে হৈ গ'ল, প্ৰায় 11টামান বাজিলে আমি হোটেলত সোমাই তাতে আমি ডিনাৰ কৰি সেইদিনা শুই গ'লোঁ। চ' ইয়াত গৈ আছোঁ ৰাতিৰ দৃশ্য বেংগলোৰৰ। বেংগলোৰখন সঁচাই বৰ ধুনীয়া, ইমান গ্ৰীনেৰী নহয়, বৰ ভাল লাগে গৈ। চ' ডাঙৰ ৰাস্তা চব পিনে, কিন্তু গছ পূৰা আছে। যিমান বিল্ডিং সিমান গছো আছে, কিন্তু যিটো আমাৰ অসমত এতিয়া বিৰাটেই বেয়া লগা হৈছে, ইমান যে গছ কাটিছে বিল্ডিঙৰ কাৰণে। কিন্তু এনেকৈ আমি গৈ আমাৰ হোটেল পালোঁগৈ। চ' নেক্সট ডে আকৌ ৰাতিপুৱাই যাব লাগিব, আমাৰ এপইণ্টমেণ্ট আছে নিমহান্সত। তাৰমানে মোৰ হাজবেণ্ডৰ অকণমান চেকআপ এটাত আমি গৈ আছোঁ। তো এয়া বেংগলোৰৰ কিছু দৃশ্য আপোনালোকক দেখাই আছোঁ। চ' এনেকৈ গৈ আমি নেক্সট ডে নিমহান্সত গ'লোঁ ৰাতিপুৱা। চ' নিমহান্সখন কিন্তু এখন বিৰাট ভাল নিউৰ' হস্পিটেল হয়, যিখন গভৰ্ণমেণ্ট হয়। চ' ইয়াতো তেনেকৈ বহুত দূৰৰ মানুহ আহে, বেলেগ দেশৰো মানুহ আহে। এইখন আপোনাৰ এছিয়াৰ মানে ভাল এখন বেষ্ট হস্পিটেল বুলিয়ে ৰিকগনাইজড হয়। চ' মোৰ হাজবেণ্ডৰ তেনেকৈ নিউৰৰ প্ৰব্লেম আছে অকণমান, তাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। ইয়াত দেখিছে মানুহক ধুনীয়াকৈ বহিবৰ কাৰণে ৱেইটিং হল বনাই দিছে, চব বস্তু ছিষ্টেমেটিক। কিন্তু এটাই বস্তু ইয়াত বিৰাট মানুহৰ পেচেঞ্চ লাগিব কিন্তু দেই, গোটেই দিনটো যায় কিন্তু এয়া। তাৰপিছত বেংগলোৰ আহি আৰু আমি নুফুৰিম সেইটোতো হ'বই নোৱাৰে। চ' আমি ভাবিলোঁ অকণমান ফুৰা যাওক। চ' প্ৰথম আমি লালবাগ গ'লোঁ, যিটো আমি আগতেও গৈছোঁ। তো লালবাগ বিৰাটেই ভাল লাগে। লালবাগ বটানিকেল গাৰ্ডেন বহুতেই চাগে জানে, বহুতেই গৈছেও। চ' লালবাগত এতিয়া আমৰ মেলা লাগিছে, গম পাইছেনে? ইমান যে আম দোকানত। চ' আমিও এনেকৈ অলপ আম চালোঁ, লালবাগত অলপ ঘূৰিলোঁ। তো বহুত ধুনীয়া লাগিলে আৰু ইমান ৱেল মেইনটেইন, ইমান চাফা, বহুত ভাল লাগিলে মানে গৈ। তেনেকৈ অকণমান আমি টাইম স্পেণ্ড কৰিছোঁ লালবাগত, গ্ৰীনেৰীৰ মাজত, চব পিনে গছ। আৰু মানুহবিলাকে দেখিছে কিছুমানে চেলফি লৈছে, ফটো লৈছে, আমিও ফটো লৈছোঁ, অকণমান আপোনালোকৰ কাৰণে ভিডিঅ' কৰিছোঁ। আৰু ভিডিঅ'টো সদায় ভাল লাগে, পিছত চাইও ভাল লাগে। আৰু লালবাগত গৈ এনেকৈ পিছফাললৈ গ'লে এটা লেক পায়, যিটো বিৰাট ভাল লাগে, ইমান শ্বুটিং লাগে নহয়। তো আমি এনেকৈ অকণমান লেকৰ পাৰত বহিলোঁ, অকণমান উপভোগ কৰিলোঁ, মানে ভাল লাগিলে, নেচাৰটো বহুত মানে ভাল লাগিলে আৰু। তো এনেকৈ আকৌ লালবাগৰ মাজে আমি খোজকাঢ়ি গৈ আছোঁ। তো নেক্সট আমি বিধানা চৌধা চালোঁ, যিটো বিৰাট ধুনীয়া।
যিটো বেংগলোৰৰ যিটো আপোনালোকৰ ছেক্ৰেটেৰিয়েট সেইটো মানে বিৰাট ধুনীয়া, একদম ৰয়েল পেলেচৰ নিচিনা। ৰাতিও বিৰাট ধুনীয়া আৰু দিনতো তাৰ বিৰাট ভাল লাগে। এইটো এটা মানে টুৰিষ্ট স্পট নিচিনা বুলিয়ে ক'ব পাৰি, য'ত মানুহে যাবই। বেংগলোৰ গ'লে মানুহ যায়েই আৰু তাত গৈ পেলাই ফটো এখন হ'লেও তোলেই। তো আমিও তেনেকৈ ফটো তুলিলোঁ। তেনেকৈ ৰাতি আছিলে, সেইকাৰণে অকণমান ফটোবিলাক হেৰি হৈছে ভিডিঅ'টো। যি কি নহওক আমি নেক্সট ডে আকৌ গ'লোঁ, বহুত ভাল লাগিলে। চ' এনেকৈ এইটো বিজি ৰাস্তাৰ মাজত। তাৰপিছত আমি গৈছোঁ কাবন পাৰ্ক। তো এইটো নেক্সট ডে বাৰু। তো নেক্সট ডে আমি আকৌ কাবন পাৰ্ক গ'লোঁ। তাতো আপোনাৰ গছে গছ আৰু আপোনাৰ উলচুৰ লেক, তেনেকৈ আমি মানে বহুতখিনি ফুৰিলোঁ। এইটো আপোনাৰ উলচুৰ লেকৰ ভিডিঅ'। তো বহুত আমি উলচুৰ লেকতো গ'লোঁ, বহুত ভাল লাগিলে। ইয়াত মানুহে জগিং কৰে, ইভিনিং ৱাক কৰে। তো চব পিনে মানুহৰ মানে ইয়াত ধুনীয়াকৈ আপোনাৰ চিটি লাইফৰ মাজতো এটা নেচাৰৰ লগত থাকিব পাৰে মানে। তো বহুত ভাল লগা এটা পৰিৱেশ এটা মানে, যিটো আমাৰ ইয়াত আমি অলপমান তাৰ মানে এবচেঞ্চটো আমি ফিল কৰোঁ। আমাৰ ইয়াতো যদি এনেকুৱা হ'লহেঁতেন আমাৰ বহুত ভাল লাগিলেহেঁতেন। চ' তাত মানে যিমান আপোনাৰ বিল্ডিং থাকিলেও এইখিনিয়ে আমাক বহুত ভাল লগাই দিয়ে। তো আমি তেনেকৈ অকণমান খোজকাঢ়িলোঁ, অলপমান ৰ'লোঁ, বহুত ভাল লাগিলে। আৰু ৱেডাৰটোতো বেংগলোৰৰ ক'বই নালাগে, অল মানে থ্ৰু আউট দ্য ইয়েৰ বহুত ভাল লাগে ৱেডাৰটো। চ' আমি যাওঁতে বহুত ধুনীয়া ৱেডাৰ আছিলে, ৰ'দো দিছে, ধুনীয়া বতাহো মাৰি আছিলে। চ' এনেকৈ আমি গৈ গছৰ মাজে মাজে গৈ তো আমি অকণমান খোজকাঢ়িলোঁ, লেক চালোঁ। তো দেখিছে নহয় লেকটো ইমান ডাঙৰ, এইটো আৰ্টিফিচিয়েল লেক। তো এয়া ৰাস্তাটো, লেকৰ ওচৰৰ ৰাস্তাটো এনেকুৱা। তো আমি ইয়াৰ পৰা আকৌ অ'টো লৈছোঁ। তো এনেকৈয়ে আপোনাক এইটো চাওক, ইমান ধুনীয়া লেকটো মেইন ৰাস্তাৰ কাষতে, দেখিছে ইমান ভাল লাগে নহয়। তো এনেকৈয়ে আমি অকণমান ৰ'লোঁ ইয়াতে। তাৰপিছত আকৌ আমি অ'টো লৈ পেলাই গৈ আছোঁ। গৈ তো বিলাক এনেকুৱা ৰাস্তাবিলাক বেংগলোৰ এনেকুৱা বহুত বিজি। তাৰপৰা এয়া হৈছে বেংগলোৰ ফৰ্ট। তো এয়া আপোনালোকে যদি কেতিয়াবা বেংগলোৰ যায় ইয়াত নিশ্চয় যাব। বেংগলোৰ ফৰ্টটো এটা অকণমানি ফৰ্ট, কিন্তু বিৰাট ধুনীয়া, বিৰাট ভাল লাগে ফৰ্টটো গৈ। বহুতে হয়তো নাজানে বেংগলোৰতো যে ফৰ্ট আছে। একচুৱেলি আমিয়ে জনা নাছিলোঁ যে বেংগলোৰত যে ফৰ্ট আছে, কিন্তু গৈ ভাল লাগিলে দেই, বিৰাট ধুনীয়া। এই আমি যিখন হোটেলত আছিলোঁ তাৰ ওচৰতে এখন ব্ৰিজ আছিলে, সেই ব্ৰিজৰ পৰা মই এই ভিডিঅ'টো কৰিছোঁ। দেখিছেনে কেনেকৈ জাম লাগিছে ৰাস্তা। তো এয়া হৈছে আপোনালোকৰ নেক্সাছ মল, যিটো কোৰামাংগলাত আছে আৰু আমাৰ হোটেলৰ পৰা নিচেই ওচৰতে। তো আমি অকণমান মললৈ আহিলোঁ। তো ইয়াত আছে কিডছ জোন, য'ত মোৰ ছোৱালীয়ে বিৰাট ভাল পালে খেলি। তো এনেকৈয়ে আমি আকৌ মলৰ বাহিৰৰখিনি পৰিৱেশটো এনেকুৱা। ইয়াতো কিবা কিবি মেলা লাগিছে। তাৰপৰা আমি আকৌ এনেকৈ অকণমান ৱাকত গৈছোঁ। চব পিনে মানে গ্ৰীনেৰী। বেংগলোৰ বুলি ক'লে আমি আচলতে ভাবিবই নোৱাৰোঁ যে ইমান গছ গছনি থাকিব। তো এয়া দেখিছে আমি অলপমান আমো বান্ধি লৈছোঁ ডিব্ৰুগড়লৈ। তো এয়া আমি আকৌ নেক্সট ডে আমি আকৌ লালবাগ গ'লোঁ, যিহেতু আমাৰ হোটেলৰ পৰা ওচৰতে আছিলে। এয়া লালবাগটো আপোনাৰতো ঘড়ী বনাই থৈছে, বহুত পুৰণা হয় এইটো, তেনেকৈ ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে নহয়। আমি আকৌ নেক্সট ডে গ'লোঁ। বেংগলোৰত আমি বিশেষ ফুৰা নাই, যিহেতু আমি চেকআপত গৈছিলোঁ, কিন্তু এইখিনি জেগা সদায় ভাল লাগে। মই যিমানবাৰে বেংগলোৰ যাওঁ ইয়াত সদায় যাওঁ। তো এয়া আমি নেক্সট আকৌ আমি গৈ আছোঁ এতিয়া আমাৰ নেক্সট ফ্লাইটলৈ গৈ আছোঁ। এয়া ৰাতিপুৱাৰ দৃশ্য। আজি আমি ৰিটাৰ্ণ কৰিম ডিব্ৰুগড়লৈ। তো আমাৰ চেকআপ হৈ গ'ল, চব ঠিকে ঠাকে হৈ গ'ল। তো এতিয়া আমি বেংগলোৰ ফুৰিলোঁ, এতিয়া আমি আকৌ এয়াৰপৰ্ট অভিমুখে গৈ আছোঁ। চ' এয়া একদম আৰ্লি মৰ্ণিঙৰ দৃশ্য। চাওক ৰাতিপুৱা ৰাস্তাটো ইমান যে খালী, দুই পিনে গছ। দেখিছেনে বেংগলোৰত মানে গছ থাকিবই। যিমান বিল্ডিং, মই আগতেও কৈছোঁ, যিমান বিল্ডিং, যিমান আপোনালোকৰ কোম্পানী আছে, কিবা আছে, কিন্তু গছ আছেই, যিটো আমাৰ ইয়াতো আমি প্ৰত্যেকজনে ৰুব লাগে। এনেকৈ আমি গৈ আছোঁ গাড়ীৰে, গৈ আছোঁ মানে অকণমান আমাৰ হোটেলৰ পৰা দূৰ। এয়া গৈ আমি আমাৰ টাৰ্মিনেল পালোঁগৈ। এয়া হৈছে আগৰ এয়াৰপৰ্টটোৱে হয়, নতুন টাৰ্মিনেলটো নহয় বাৰু, কিন্তু এয়াও বৰ ধুনীয়া, বিৰাট ডাঙৰ এয়াৰপৰ্ট। তো আমি এনেকৈ ছিকিউৰিটি চেক ইন হৈ গ'ল। তো আমি বৰ্ডিং পাছ লৈ আমি নিজৰ গেটৰ ওচৰত এনেকৈ ৱেইট কৰি আছোঁ। চ' আজি আমি ডিব্ৰুগড়লৈ যাম। আমাৰ এসপ্তাহৰ এইটো ট্ৰিপ আছিলে। চ' আমাৰ ভাল লাগিছে, ঘৰলৈ যাম আকৌ। এয়া আমি এতিয়া গৈ আছোঁ, আমাৰ ফ্লাইট অভিমুখে গৈ আছোঁ। তো এইখিনি দেখিছে নহয় মানুহবিলাক এনেকৈ, খুব বেছি পিছে ভিৰ নাই, যিহেতু আমাৰ এইটো আৰ্লি ফ্লাইট আছিলে। আমি ফ্লাইটত বহিলোঁ, এতিয়া আমাৰ ফ্লাইট টেক অফ কৰিব। তো আমাৰ লেঅ'ভাৰ আছে ডিব্ৰুগড়ত, আমাৰ লেঅ'ভাৰ আছে গুৱাহাটীত। তো গুৱাহাটীত আমাৰ ফ্লাইটখন বেছি দেৰি নৰয় বাৰু, 1 ঘণ্টামান ৰ'ব, তাৰপিছত ডাইৰেক্টলি ডিব্ৰুগড় আমি পাই যাম। তো আমি
ডিব্ৰুগড় সোনকালেই পাই যাম 12:31 মানত আমি পাই যাব লাগে যদি একো দিলে নহয় চ' এয়া আকৌ ৰানৱেত গৈ আছে মোৰ এইটো বিৰাট ভাল লাগে চাই এই যে স্পীডত যে যায় পটককৈ ওপৰত উঠি দিয়ে সেই ফিলটো মোৰ বিৰাট ভাল লাগে কিছুমানৰ হয়তো ভয় লাগিব পাৰে কিন্তু মোৰ ভাল লাগে কিন্তু এয়া আমাৰ ফ্লাইটখন গৈ আছে এতিয়া মাটিৰ পৰা এৰিলে ওপৰলৈ গৈ আছে চ' এনেকৈ গৈ আমি কৰ্ণাটকৰ পৰা আহি আমি অসম পামহি এতিয়া চ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট আৰু যদি মোৰ ভিডিঅ' নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব চেনেলটো চ' যাতে মই আকৌ এনেকৈ ভিডিঅ' বনাই যাব পাৰোঁ আপোনালোকৰ কাৰণে তো মই ভাবোঁ নিশ্চয় আপোনালোকে মোক মৰম দিব চ' এনেকৈ আমি গৈ এতিয়া ডিব্ৰুগড় পাই গ'লোঁ ডিব্ৰুগড় এয়াৰপৰ্টৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ থেংকছ ফৰ ৱাচিং বাই